এইখিনি হৈছে সকামৰ পৰা অনা প্ৰসাদ। এইখিনি মই এতিয়া একো নকৰোঁ বাৰু। এতিয়া মই বনাবলৈ লৈছোঁ কি জানেনে, ইয়াৰ লগত প্ৰসাদৰ লগত অহা মিঠৈ লাড়ু কেইটা মই আজি অলপ বেলেগ ধৰণে বনাই দেখাম বুলি ভাবিছোঁ। আপোনালোকে খায় নে নাখায় কমেণ্ট কৰি জনাব। এনেকৈ মই কিন্তু মিঠৈ লাড়ু এনেকৈ আনিলে এইদৰেহে বনাই খাওঁ, আৰু কেনেকৈ বনাই খাওঁ চাই থাকক। এতিয়া বাতি এটাত মই এইখিনি আঁতৰাব নালাগে, মগুখিনি থাকি যাওক, একো নহয়। এইখিনি এতিয়া ভাঙি ল'লোঁ মিহিকৈ। মিঠৈ লাড়ু তিনিটাহে আছিলে, সেইকাৰণে তিনিটা এনেকৈ ভাঙি লৈছোঁ মই। ভালকৈ গুড়া কৰি ল'ব লাগিব। আৰু ইয়াতে নাৰিকল মগু এনেকৈ আছে, এইবোৰ থাকিলে একো নহয়, খাবলৈ বেছি ভালহে হ'ব। এতিয়া মই ইয়াতে পানী দি গুলি ল'ম। পানী বেছিকৈ দিব নালাগে, অলপ জোখ কৰি মানে নিজৰ আন্দাজ অনুসৰি দিলেই হ'ল। মানে অলপ ডাঠকৈ ৰাখিব লাগিব। আমি যেনেকৈ তেল পিঠা বনাওঁ বা বৰপিঠা বনাওঁ, এনেকৈ মানে জোখ কৰি বনালেই হ'ল। এইখিনি দেখিছেনে, এইটো জোখত ৰাখি দিলেই হৈ যাব। আৰু এইখিনি এতিয়া ধুনীয়াকৈ মই হাতা এখন দি মিক্স কৰি ল'লোঁ। এইটো জোখতে ল'লেই হ'ব। আৰু এতিয়া মই কেৰাহীখনত অলপ তেল দি লৈছোঁ, ৰিফাইন তেল। আপোনালোকে মিঠাতেলত বনালেও হ'ব, তেল হ'লেই হ'ল। আৰু এতিয়া ইয়াতে মই ইয়াত দি দিছোঁ মিঠৈ লাড়ুৰ, মানে এনেকৈও খায়, মই ভাল পাওঁ মানে এনেকৈ খাই। সকামৰ পৰা এনেকৈ আনিলেই মই এনেকৈয়ে বনাওঁ, আৰু আমাৰ ঘৰৰ সকলোৱে ভাল পায় এনেকৈ বনালে খায়। আপোনালোকেও ঘৰত বনাই খাই চাবচোন, যদিহে খোৱা নাই, আৰু খাইছে যদি বহুত ভাল হয়, আপোনালোকেও জানিব চাগে, খাই বহুত সোৱাদ হয়। এয়া দেখিছেনে, এইকেইটা হৈ গ'ল মোৰ বনাই। এতিয়া আমি চাহৰ লগত খাব লাগে। আৰু মিঠৈ লাড়ুৰ পৰা মই কেনেকৈ পিঠা বনালোঁ চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, বাই বাই।